হিন্দু সনাতনী ধৰ্মীয় উৎসৱ হিচাপে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা সকলোকে মই অন্তৰৰ পৰা জ্ঞাপন কৰিছোঁ। গোটেই বিটিআৰবাসী ৰাইজ, অসমবাসী ৰাইজ তথা গোটেই দেশৰ দুৰ্গা উৎসৱ শাৰদীয়াৰ আন্তৰিক শুভেচ্ছা, মৰম, স্নেহ আৰু লগতে লক্ষ্মী পূজাৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক জনাই সুখী হ'ম যে ইতিহাস এটা হ'বলৈ গৈ আছে কোকৰাঝাৰৰ বুকুত অহা দিনত, মানে অষ্টমী পূজাৰ দিনা। কাৰণ আমি সৰুৰে পৰা কোকৰাঝাৰত ডাঙৰ হৈছোঁ, কেতিয়াও দেখা পোৱা নাই বা শুনা নাই যে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াবা কোকৰাঝাৰত আহিছে দুৰ্গা পূজা চোৱাৰ কাৰণে। সেইটো আমাৰ কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে গৌৰৱৰ বিষয়, আনন্দৰ বিষয় যে মুখ্যমন্ত্ৰী অহা কাইলৈ আমাৰ কোকৰাঝাৰ জিলাৰ মজমজিয়াত 5টা পূজা মণ্ডপত তেওঁ মাৰ দৰ্শন কৰিব। তাৰে পিছত তেওঁ চিৰাং ডিষ্ট্ৰিক্ট বাসুগাঁও যাব। তাৰপিছত আকৌ তেওঁ বিজনী লক্ষ্মী মন্দিৰ উদ্ঘাটন কৰিব, অপেনিং কৰিব। সেইকাৰণে মই ভাবোঁ যে বিটিআৰবাসী ৰাইজ হৈ প্ৰতিনিধি হৈ বা ৰিপ্ৰেজেণ্টেটিভ হৈ এইটো বিৰাট মানে নিজকে গৰ্বিত অনুভৱ কৰিছোঁ যে একেই দিনত 3টা মানে ঠাইত কোকৰাঝাৰ, বাসুগাঁও আৰু চিৰাঙত তেওঁ পূজা মণ্ডপত যাব। আৰু ভাল লাগিছে যে আমাৰ এই পূজা মণ্ডপৰ যোৱা ইলেকশ্যনৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ কোকৰাঝাৰবাসী ৰাইজক কৈছিলে যে এইবেলি কোকৰাঝাৰত দুৰ্গা পূজা চাব আহিব। কিন্তু সঁচাকৈ যে তেখেতে যে আহিলে, যি প্ৰগ্ৰাম বা শ্বেডিউল ওলালে, সঁচাকৈ মই বিটিআৰৰ এজন EM হৈ আৰু কোকৰাঝাৰৰ এজন বাসিন্দা হৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সপ্তমী, অষ্টমী আৰু নৱমী 3টা দিনে সকলৰ মংগল হওক, ভালকৈ পূজা এনজয় কৰক। আৰু যিটো আমাৰ গভমেণ্টৰ SOP দিয়া হৈছে, সেই SOP মতে সকলে সেইটো মানি চলি পেলাই পূজা এনজয় কৰক। সকলৰ লগত আলিংগন কৰক, সকলৰ লগত মিল মহব্বত কৰক। আৰু কথাটো আপোনালোকে জানে যে ফেষ্টিভেল মানেই সকলোৱে ওলাই আহে, তাতে হিন্দু, মুছলিম, খ্ৰীষ্টান বুলি কথা নহয়, ফেষ্টিভেল সকলোৰ কাৰণে। সেইকাৰণে প্ৰত্যেক ধৰ্মাৱলম্বীসকলকো মই আহ্বান জনাইছোঁ এই উৎসৱ বা এই ফেষ্টিভেল এনজয় আৰু উপভোগ কৰি সাফল্যমণ্ডিত কৰিব।